নমস্কাৰ আৰবি এণ্টাৰটেইনমেণ্টৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ভোগালী মেলাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে, গতিকে আহক আপোনালোককো ইয়াৰ পৰিৱেশটো দেখাওঁ। গোলাঘাট টাউনৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত অৱস্থিত ধনিৰাম তিনিআলিৰ এই নিকটৱৰ্তী পথাৰডৰাতেই এইবাৰ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এইখন মুখ্য তোৰণখন এইবাৰ অলপ বেলেগ ধৰণে হ'ব, গতিকে তোৰণখনৰ কাম বেলেগ জেগাত চলি আছে। আপোনালোকে ভিডিঅ'টোৰ শেষৰ ফালে দেখিব পাব কেনেকৈ ধৰণে চব কাম চলি আছে। এয়া দেখিছে কাম পূৰ্ণ গতিত চলি আছে। এয়া হ'ল মূল মণ্ডপ ভাগ। ইয়াত বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ লগতে বিভিন্ন বিপণী থাকিব, গতিকে বিপণীসমূহ প্ৰস্তুত কৰি থকা হৈছে। আপোনালোকে ইয়াৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ চাওক না, কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ভোগালী মেলাখন পাতিবলৈ অনুষ্ঠিত কৰা হৈছে। আৰু এইফালে তোৰণৰ কাম একদম পূৰ্ণ গতিত চলি আছে। সম্পূৰ্ণ কাঠৰ বিটেৰে প্ৰস্তুত কৰা হৈছে তোৰণখন। আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।